হাই হেল্ল' জয় আছেন দোস্ত আজি আমি দীঘা টুৰৰ কাৰণে বাইদেউৰ লগত নঞ্জিতা বাইদেউ আৰু আমি এনেকৈ দুধনৈ ষ্টেচনত আমি গুৱাহাটী টু হাওৰা ৰেলৱে টিকেট কাটিবলৈ আহিছোঁ মানে ৰিজাৰ্ভেশ্যন স্লিপাৰ টিকট প্ৰায় 25জন ব্যক্তিৰ কাৰণে তো চাই থাকোঁ মোৰ ইউটিউব চেনেল শংকৰ ৰাভা ডেইলি ভ্লগছ আহক আগবাঢ়ো ষ্টেচনলৈকে এয়া দুধনৈ ৰেলৱে ষ্টেচন ইমান সুন্দৰ পৰিৱেশ এয়া আমাৰ কিশোৰ ছাৰ তাতে আছে ছাৰ এয়া জয় আছিম ছাৰ আমাৰ কিশোৰ ছাৰ এনেকৈ আপোনাৰ ৰিজাৰ্ভেশ্যন কৰিব লগা হ'লে প্ৰথমতে ফৰ্মত আপোনাৰ নামবিলাক ভৰাই ল'ব লাগে বয়স আৰু নামবিলাক একজেক্টলি আপোনাৰ পান কাৰ্ডৰ লগত মিলিব লাগে নামবিলাক বয়সটো পান কাৰ্ডত মিলিব লাগে মই ফৰ্ম এখনত আমাৰ কিশোৰ ছাৰে ফিল আপ কৰি মোক ফাৰ্ষ্ট টাইম এখন দেখালে কোনোদিন পোৱা নাছিলোঁ আৰু সেইখন লৈয়ে মই ফিল আপ কৰিলোঁ গোটেইবিলাকে নামবিলাক এনেকৈ ফিল আপ কৰা হ'ল আৰু এখন ফৰ্মত মাত্ৰ 6জন ব্যক্তিৰেহে নাম ভৰাব পাৰে তো এনেকৈ মই চবৰে ভৰাই ৰাখিছোঁ হাই হেল্ল' গাইজ এয়া ফাইনেলি টিকট কনফাৰ্ম হৈ গ'ল দীঘা টুৰৰ কাৰণে আমি গুৱাহাটীৰ পৰাই উঠিম গুৱাহাটীটো আপোনাৰ হাওৰা ৰানিং হ'ব 11 জুন আৰু আজি আমি ফেব্ৰুৱাৰী মাহতেই এই আজিৰ ডেটত আমাৰ আজি হ'ল 21 তাৰিখত আমি কাটিলোঁ কনফাৰ্ম হৈ গ'ল বাইদেউৰ লগত পূৰা 25জন ব্যক্তিৰ এতে কাটিলোঁ টিকট তো থেংক ইউ চাই থাকিব মোৰ ইউটিউব চেনেল শংকৰ ৰাভা ডেইলি ভ্লগছ আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো আৰু লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব